সকলোৱে মান্তি হল অনুসূয়া আৰু ৰাহুলৰ বিয়াত, কিন্তু মান্তি নহল মাকে ৰাহুলৰ। বন্ধু বান্ধৱীসকল, ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা জীৱন নদী ঢৌ ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ বহুতে বেছি ভাল লগা হ'বলৈ গৈ আছে। কিন্তু তাৰ আগতে যিসকলে চিৰিয়েল চাই ভাল পায় তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। ৰাহুলে আজি অনুসূয়াহঁতৰ ঘৰলৈ যাই ক'ব যে ৰাহুলৰ কথাত যদি ঘৰৰ মানুহে নামানে আৰু তেতিয়াহ'লে যদি ঘৰৰ মানুহৰ বিপৰীতে যায় এতিয়া অনুসূয়াক ৰাহুলে বিয়া কৰাব, তো সেইটো কথা ৰাহুলে ক'ব, কিন্তু অনুসূয়াই বাধা দিব আৰু লগতে তেনেকুৱা কৰিব দি নালাগে আৰু ঘৰৰ মানুহক বুজাবলৈ ক'ব। কিন্তু এতিয়া ৰাহুলে মন্দিৰত বিয়া কৰোৱাৰ কথা ভাবিছে নেকি, তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত জানিবলৈ পাব। আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব ৰাহুলে ঘৰত অহাৰ লগে লগে মাকক বুজাবলৈ চেষ্টা কৰিব যে অনুসূয়াক যদি ভালকৈ কেয়াৰ লোৱা হয় তেতিয়াহ'লে এইখন ঘৰতে অনুসূয়াই ভাল হ'ব আৰু লগতে বহু সময় জীয়াই থাকিব, তো সেইবোৰ কথা এতিয়া ক'ব। কিন্তু এতিয়া মাকে অনুসূয়াক সন্মান কৰিব, কিন্তু এতিয়া অনুসূয়াৰ লগত বিয়াখন কৰি দিব নোৱাৰে ৰাহুলৰ, তো সেইটো কথা ক'ব। আৰু ৰাহুলেদি অনুসূয়াৰ বাদে বেলেগক আকৌ বিয়া পাতিব নোৱাৰে, তো সেইটো কথা মাকক ক'ব। আৰু মাকক সেইটো কথা কোৱাৰ লগে লগে অনুসূয়াক যদি বিয়া পাতে তেতিয়াহ'লে মাক দেউতাক মৰি যোৱা বুলি ভাবিব লাগিব ৰাহুলে, তো সেইটো কথা এতিয়া ক'ব ৰাহুলক। কিন্তু এতিয়া ৰাহুলে কি কৰিব, লগতে এতিয়া বাৰু ঘৰৰ বিপৰীতে যাই ৰাহুলে অনুসূয়াক বিয়া পাতিব পাৰিবনে নোৱাৰে, তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত জানিবলৈ পাব। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখন চাই ভাল পায় তেওঁলোকে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটাও কৰি যাব। ধন্যবাদ।